লোকে সকলোৱে জানে যে আমি সৰু সজাই ইনডোৰ ষ্টেডিয়ামটো সৰু সজাই স্পোর্টস কমপ্লেক্স বুলি ইয়াক জনা যায় কিন্তু কাৰো নামত স্পোর্টস কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল যদিও ইন্ডিভিজুয়াল ষ্টেডিয়াম কেখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত আমাৰ নামাঙ্কিত কৰা হৈ আছে এতিয়াৰ পৰা গুটেই সৰু সজাই স্পোর্টস কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স নামে জনা যাব সো গুটেই এতিয়াৰ পৰা আমি সৰু সজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স ৰূপে ইয়াক নামাঙ্কিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ স্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেন্ট বুলি কওঁ আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যেটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা স্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট নামে জনা যাব অৰ্থাৎ সমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গুটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে বিভিন্ন ট্ৰেনিং সেন্টাৰ আছে গুটেই অসমতে ইয়াক গোলাপ বৰবৰা স্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছো ইয়াৰ পিছত আমাৰ যেটো মঙ্গলদৈ যেটো আমি ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে দৰং জিলাৰ মঙ্গলদৈ দৰং জিলাৰ যেটো মঙ্গলদৈ ডিস্ট্ৰিক্ট ষ্টেডিয়াম আছে আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰিছো সো তিনিটা অনুষ্ঠান আজি নামাকৰণ হল সৰু সজাই ষ্টেডিয়াম এজে ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স আমাৰ স্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট ইয়াক গোলাপ বৰবৰা স্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট হ'ব আৰু মঙ্গলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে